নমস্কাৰ নমস্কাৰ আজি আমি ওলালো বিশ্বনাথ চাৰিআলি অভিমুখে চাৰিওফালে বহাগৰ বতৰা সেই বহাগ আদৰাৰ উপলক্ষে যি বিভিন্ন স্থানত যি সৰু বিহুৱতী কম্পিটিশ্যন হৈছে সেই কম্পিটিশ্যনত আমি এতিয়া বৰ্তমান আমাৰ সৰু বিহুৱতী মৰমৰ লাকি দাসক নচুৱাবলৈ ওলাইছোঁ। আমাৰ গাড়ীত ভৰ্তি হৈ আছে মানুহ। এয়া আমাৰ ঢুলীয়া নমস্কাৰ তালিয়া হাই বুলি ক'ব লাগে আৰু সপোন আমাৰ বিহুৱা নমস্কাৰ। এয়া লাকিৰ দেউতাক, এইফালে লাকি বহি আছে আগত। হাই এয়া লাকিৰ মাকৰ কোচত লাকি আৰু আমাৰ চলাই আছে লাকিৰ বাবুদা। আহিছে নে নাই বাবুদা? আহিছে চাই দিয়ক পটককৈ এবাৰ। চাব নোৱাৰে নেকি? বাৰু যাম, চাই থাকক ভিডিঅ'টি। শুনা তুমি অকণমান অকণমান চুলি পেপাৰ আছে দেই ল'ৰা। পেপাত নাই খোৱা, নাই খোৱা জোৰ দিয়া নাই পেপাত। পেপাৰ জোৰ দৃষ্টিও নহয় বুলি আমাৰ বিহুৱাৰ চিন্তা। চাই থাকক ভিডিঅ'টি, মাজে মাজে এনেকৈ দেখুৱাই দিম আমাৰ যাত্ৰা। তেল ভৰাই আছোঁ আমি। সেইটোৱে দেখাব জাগা হ'বতো অকণ তেল ভৰাই আমি ওলাইছোঁ পুনৰ হাইৱে। ধৰ 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 কি কৰি দিব। আমি গৈয়ে আছোঁ। পোৱা গৈ নাই। এই আছে পিছতে চাইকেল ধুনীয়াকৈ ওলাইছে এতিয়া, সেইটো চাই এইটো নাগশংকৰ এখন মুকলি বিহু আছে, সিহঁতে সেয়া কথা কৈ আছে। অৱশেষত আমি গড়েহাগীত সোমাইছোঁ। এতিয়া এইডাল হেৰি পাইছোঁহি আৰু অতি সোনকালে পাই আছোঁ। গড়েহাগী নামঘৰত আছে সৰু বিহুৱতী কম্পিটিশ্যন। এয়া পালোহি আমি গড়েহাগীত অনুষ্ঠিত হৈ থকা সৰু বিহুৱতী কম্পিটিশ্যনৰ স্থান। 67 পইচা আছে নাই? এয়া মঞ্চত আমাৰ সৰু বিহুৱতী লাকি দাস। চাওক ভিডিঅ'টো।
ধনিও কুলিয়ে বিনালে গছৰে ঐ ডালতে গছৰে ঐ ডালতে পাতৰে ঐয়াৰতে পাতৰে ঐয়াৰতে ধনিও কাঁদে মোৰ গাড়ীহা গাতে তোৰ জিলিকিছে গাতে তোৰ জিলিকিছে কোনে দিয়া কপৌ ফুল কোনে দিয়া কপৌ ফুল পাহি ক'ত থাকে এতিয়া আমি বিহু কৰি নোচোৱাই পেলাই এতিয়া আমি ঘৰমুৱা হৈ গৈ আছোঁ নাছিলে নাচনি শুই আছে, নাচনি শুই 73 73 নম্বৰত আমাৰ লাকি দাসে নাছিলে লাকি দাস ক'লৈ গ'ল লাঠি জ্বলাই পেলাই লাকি দাস আগফালে আছে লাকি দাস আগফালে চাওঁ এইজনী গৈ আছোঁ আমি এটা পিছ মহন্ত এইফালে বৌ পাৰ্টি এইজনী দিগন্ত দাৰ কোচত এইবাৰ লাকি উভতনি যাত্ৰাত দেউতাকৰ কোচত লাকি আহোঁতে মাকৰ কোচত যাওঁতে বাপেকৰ কোচত হেল্ল' বল আহিছে ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ মই যে বহিব জেগাই পোৱা নাই বে মই এই ওলমি আছোঁ বৰ্তমান গাড়ীত আমি পৰিৱেশন কৰা বিহু নৃত্যৰ গীতেই বাজি আহি আছে চাওঁ চাওঁ সৰু এফালে গুচি আহ নহ'লে যাম বাৰু উঠিব নোৱাৰোঁ কিয় খাই লৈ পেলাই উঠিব নোৱাৰোঁ কালো গুটি নাই কৰে তেনেকৈ আহি পালোহি এতিয়া বালিপাৰা অলপমান নামি দিছোঁ ৰাতি বিহু মাৰি আহিছোঁ এতিয়া ফটো এটা উঠ একেটা চেল্ফি উঠি আছে মাৰা মা 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 এয়াই হৈছে এনেকৈ নিশাত ঘূৰি ফুৰোঁ আমি ৰ এতিয়া পোহৰডাল চাই লগতে দেখিলে এয়া চেল্ফি পৰ্ব এয়া আমাৰ নাচনীৰ ওচৰলৈ যাওঁ নাচনীৰ গতিটো কেনেকুৱা চাই লওঁ নাচনী হুৱেৰ সেইডাল নাচনী কি চাউনি দিছ এইবিলাক তই যে নাচি দে অকণ ঘৰ পাম আৰু আমি বেছি সময় নাই লাকি দাসৰ ঘৰ পাম আমি তাতে অকণমান জিৰণি লৈ পেলাই
আৰু চবেই নিজৰ নিজৰ ঘৰ মোৱা হ'ম। আমি আহি পাই গ'লোহি এতিয়া নাচনীৰ ঘৰ, লাকি দাসৰ ঘৰ। আজি বিশ্বনাথ চাৰিআলি কি আছিলে গেদেৰি কি আছিলে গড়েহাগিত মাৰি আহিলোঁ আমি সৰু বিহুৱতী কম্পিটিশ্যন। এতিয়া নাচনীৰ ঘৰত চাহ তাহ বনাব খাম আমি। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।